BTR नि डिपुटि चिफ मुस्रि गोविन्द चन्द्र बसुमतारिया दोंनै मावफुंनाय लामा बेखेवनानै होदों। उदालगुरि जिल्लानि भैरबकुन्द बियाबनि सिङाव थानाय सान्तिपुर VCDCआव मावफुंजानाय लामाखौ दिनै बेखेवनानै होयो गोविन्द चन्द्र बसुमतारिया। गोबां बोसोर लामा गैजायै जेंनाजों जिउ खुंनांदोंमोन ओनसोलनि थागिबिफोरा। रायजो राजाफोरनो गोदान लामा बानायनानै हान्थिनो हानायनि राहा खालामनानै होनायनि थाखाय सान्तिपुर VCDCनि मासिगिरि मुस्रि एन्थनी मोसाहारि आरो डिपुटि चिफ गोविन्द चन्द्र बसुमतारि बिथांमोनखौ साबायखर बावनायजों लोगोसे मान बावदों रायजो राजाफोरा। बे बेखेवनाय हाबाफारियाव बाहागो लाफैदोंमोन भैरबकुन्द ब्लक UPPL आफादनि आफादगिरिजों लोगोसे गोबां दैदेनगिरि आरो बिबानगिरि बिथांमोनहा। गठित 2 বছৰ আগতে গঠিত UPPL চৰকাৰ বহি থকা নাই। আজি বিভিন্ন ঠাইত ৰাস্তা পদূলি বনাই আছে। ক'ৰবাত চেণ্ট্ৰেল আমি খুব কমেই বনাইছোঁ, বাকী যিখিনি বনাইছোঁ গোটেইখিনি CC ব্লক নহ'লে পাকা ৰাস্তা আমি বনাইছোঁ। আৰু যোৱা বছৰটোত আমাৰ গুডউইল মিছনৰ আণ্ডাৰত গোটেই BTR অঞ্চলত প্ৰায় 150 কিলোমিটাৰতকৈ বেছি ৰাস্তা আমি বনাইছোঁ, পাকা ৰাস্তা। এইবাৰ তাৰ বাহিৰেও আমাৰ PNRD আণ্ডাৰতো বহুত ঠাইত আমি ক'ৰবাত 1 কিলোমিটাৰ ক'ৰবাত 1.5 কিলোমিটাৰ এনেকৈ CC ব্লক ৰাস্তা বনাইছোঁ। আমাৰ PWD ডিপাৰ্টমেণ্টৰ পৰাও তেনেকৈ বনাই আছে। সেইকাৰণে যোৱা 2 বছৰৰ ভিতৰত আমাৰ নাই বুলি ক'লেও প্ৰায় 200তকৈ বেছি কিলোমিটাৰ CC ব্লক ৰাস্তা কৰাইছে আৰু প্ৰায় 100তকৈ অলপ কম আমি চেণ্ট গ্ৰেভেল তেনেকৈ ৰাস্তা বনাইছোঁ। সেইকাৰণে তেনেকুৱা BTR চৰকাৰে একো কৰা নাই বুলি কোৱাটো আচলতে বহুত ভুল। তেওঁলোকে তথ্য নাজানে, তথ্য নজনাকৈও তেওঁলোকে বকি আছে। তাৰোপৰি আমি অন্যান্য বিভাগতো কাম কৰিছোঁ। আমাৰ জলসিঞ্চন বিভাগেও কাম কৰিছে। আমাৰ PHC পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কাম কৰি আছে। আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰাও কাম হৈ আছে। আৰু বিভিন্ন দিশত আমাৰ কাম হৈ আছে আৰু আমাৰ BTR অঞ্চলত থকা জনসাধাৰণৰ উন্নয়নৰ কাৰণে আমি কাম কৰিছোঁ। আজি ওদালগুৰি বিশেষকৈ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড সমষ্টিৰ ভিতৰত 2টা ৰাস্তা আমি মুকলি কৰিলোঁ। এটা হ'ল শান্তিপুৰৰ পৰা খৈৰাবাৰীলৈকে যোৱা যিটো ৰাস্তা, আৰু ঘাগৰা শান্তিপুৰ কানেক্টিং ৰোডৰ পৰা আমাৰ ঘৰাদাক নেপালী গাঁৱলৈকে সোমোৱা যিটো ৰাস্তা, সেইটো ৰাস্তা একেবাৰে বেয়া আছিল। ৰাস্তাৰ একো চিন চাবি নাছিল, কিন্তু এইটো চেণ্ট গ্ৰেভেল আৰম্ভ কৰা হ'ল আৰু অতি কম সময়ৰ ভিতৰতে এইটো ৰাস্তা আকৌ CC ব্লকত পৰিণত হ'ব। এইখিনি আজি আমাৰ শান্তিপুৰ ব্লকৰ আণ্ডাৰত কৰা হৈছে আৰু আমি আশা কৰোঁ অন্যান্য ৰাস্তা আমি বনাম। ইতিমধ্যে চাইছোঁ আৰু ইয়াত থকা বিভিন্ন সমস্যাবিলাক আমি এফালৰ পৰা সমাধান কৰি যাম। বিশেষকৈ আজি যিটো ৰাস্তা ঘাগৰা শান্তিপুৰ কানেক্টিং ৰোডৰ পৰা যিটো ৰাস্তা আমাৰ ঘোঁৰাদাক নেপালী গাঁৱলৈকে প্ৰৱেশ কৰা ৰাস্তা আছে, সেই ৰাস্তাত 2টা নদী ডোং আছে আৰু এই 2টা ডোঙত আমাৰ কালভাৰ্টৰ প্ৰয়োজন আছে। এইখিনি আমি যিমান পাৰোঁ সোনকালে বনাম, ৰাইজৰ যাতে অসুবিধা নহয়। সেইকাৰণে আজি বিৰোধী দলে যিখিনি অপপ্ৰচাৰ কৰিছে সেইটো সম্পূৰ্ণ মিছা। তেওঁলোকে 17 বছৰ ৰাজত্ব কৰাতে যিখিনি কাম কৰিছিল আমি যোৱা 2টা বছৰতে তাতকৈ তেওঁলোকৰ আধাতকৈও বেছি আমি কাম কৰিছোঁ। তেওঁলোকে 17 বছৰ যিখিনি কৰিছে তাৰ আধাতকৈ আমি বেছি কাম কৰিছোঁ। আৰু আমাৰ হাতত 3টা বছৰ আছে, 3টা বছৰ আমি অন্ততঃ তেওঁলোকে 17 বছৰ যিখিনি কৰিছে তাৰ দুগুণ কাম কৰিম। সেইকাৰণে তেওঁলোকৰ যিখিনি অপপ্ৰচাৰ তাত ৰাইজে যাতে বিশ্বাস নকৰে। আমি কাম কৰি যাম আৰু জনসাধাৰণৰ সকলো সমস্যা সমাধান কৰিবৰ কাৰণে আমি সকলোৱে উঠি পৰি লাগিছোঁ। ৰাইজক সহযোগ আমি কামনা কৰিছোঁ।